ডিমাছা উগ্ৰপন্থী সংগঠন DNLক শান্তি চুক্তিৰ বাবে আদৰণি। ডিফু চৰকাৰী মহাবিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ অব্যাহত। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। কাৰ্বি আংলং জিলাৰ ডিমাছা উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীক শান্তি চুক্তিৰ বাবে আজি অসম চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো উগ্ৰপন্থী সংগঠনসমূহক বাৰে বাৰে আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই আহিছে আৰু আলোচনাৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰি একত্ৰিতভাৱে এখন সোণৰ অসম গঢ়াৰ যি সপোন দেখিছে তাৰ প্ৰতি সন্মান জনাই কাৰ্বি আংলং জিলাৰ ডিমাছা উগ্ৰপন্থী সংগঠন DNLে শান্তি চুক্তিৰ বাবে আগবাঢ়ি আহিছে আৰু আজি তেওঁলোকক অসম চৰকাৰৰ তৰফৰ পৰা ধনচিৰিৰ ডাউজিং ফাৰ্ম কমিউনিটি হলত উষ্ম আদৰণি জনোৱা হয়। আজি বেলেগ একো প্ৰব্লেম নাই। আমিও ৰাইজৰ তৰফৰ পৰা আশা কৰিছোঁ আমি চৰকাৰ ফালৰ পৰা আছোঁ চব থাকে ৰাইজৰ বেষ্ট সুবিধাকে। গতিকে আজি মানে তাৰপিছত আমাৰ PhD না আপুনি তেখেতক ফুলাৰ গামোচা হাতলৈ জনালোঁ আৰু এইখিনি আমাৰ হিচাপ আছে তেখেতলৈ দুবিলাক অনুৰোধ কৰিলোঁ। আৰু আমাৰ চেয়াৰমেনৰ ধৰণজীক দিব কিবা এটা ফলৰ গামোচা পিছত আদৰিলে ভাল হ'ব। অসম চৰকাৰৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু তেওঁ আৰক্ষী বিষয়া ADGP GP সিং, কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা আৰু কেইবাজনো বিষয়ববীয়া লগত লৈ DNLৰ চেয়াৰমেন ইটিকা ডিফুচা, সাধাৰণ সম্পাদক প্ৰতিমজিৎ জিগদুং আৰু জিতুকচন হাফলংবাৰৰ সৈতে আজি দিনৰ প্ৰায় 11 মান বজাত আলোচনাত মিলিত হয় আৰু তেওঁলোকক উষ্ম আদৰণি জনায় আৰু শান্তি চুক্তিৰ বাবে তেওঁলোকক গুৱাহাটীলৈ ইয়াৰ পৰা লৈ যোৱা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শান্তি আলোচনাৰ কাৰণে যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই DNLে বা ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ চেয়াৰমেন ইটিকা ডিফুচা ডাঙৰীয়া প্ৰমুখ্যে তেওঁ সকলোবিলাক সতীৰ্থ তেওঁলোকে আলোচনাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি আমাৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি ওলাই আহিছে। মই তেওঁলোকক আদৰণি জনালোঁ। আজি কাৰ্বি আংলঙৰ এই ধনচিৰিত আহি তেখেতসকলক আদৰণি জনাইছোঁ। গতিকে মই ভাবোঁ যে এই শান্তি প্ৰক্ৰিয়া আলোচনাই এটা সমাধান আনিব, অঞ্চলটোলৈ শান্তি আৰু প্ৰগতি ঘূৰাই আনিব। হেৰেমবাবুৰ আছিলে। হেৰেমবাবুৰ আমাৰ ৰজা দিনৰ আগৰ হেৰেমজী দিনত আমালোকৰ ৰাজ্য আছিল। এই পুনৰ ৰাজ্যটো আমাৰ ঘূৰাই দিব লাগে। সেইটোৱে মূল উদ্দেশ্য। আপোনালোকৰ মূল সদস্য কিমানজন আছে? সদস্য 300তকৈ অধিক আছে। 300 জেগাতে আছে। তাৰ পাছতে এগ্ৰিমেণ্ট কেম্প আমি ৰিজনেটিভ কেম্প হোৱাৰ পাছত চবেই আহিব। আজি আমি আহিছোঁ। আমি সংগঠনৰ চেয়াৰমেন নাম ধৰ্মেন্দ্ৰ ডিমাছা, আমাৰ এডিশ্যনেল চিফ আহি আছে আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী আহি আছে, লগতে আমাৰ 3জন আগবাঢ়ি আহিছে। আপোনালোকৰ সংগঠনটোৰ হাতত আৰ্মছ এমিনিশ্যন AK-47 চিৰিজৰ কিমানটা আৰ্মছ আছে? এইটো আৰ্মছৰ কথাটো পাছতে ডিক্লেয়াৰ হ'ব, যিহেতু আমি আৰ্মছৰ কথা ক'ব নিবিচাৰোঁ। ঠিক আছে, এতিয়া কথা হ'ল ইতিমধ্যে আপোনালোকে গম পাইছে যে কাৰ্বি আংলং জিলাত থকা যি 6টা
বিদ্ৰোহী সংগঠন আছিলে তেওঁলোকে আলোচনাৰ মেজলৈ আহিছে এতিয়া আপোনালোকৰ বিষয়টো কাৰ্বি আংলঙৰ লগত সংগতি ৰখাই আপোনালোকে ডিমাণ্ড কৰিব নে এইটো সম্পূৰ্ণ ডিমা হাছাৰৰ কাৰণে আপোনালোকে আমি ডিমাচা জনগোষ্ঠীৰ কোনখিনি ঠাইত থাকি আছে আমি এটাহে এইটোহে বিচাৰিছিলোঁ উদ্দেশ্যটো এতিয়া নকওঁ এতিয়া পাছতে ক'ম চৰকাৰৰ লগতে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আজি শান্তি চুক্তি লৈ আহিছোঁ এইটো পাছতে আপোনালোকক আমি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমতে আপোনালোকক জনাম আজি এগ্ৰিমেণ্ট হ'ব নেকি আজি এগ্ৰিমেণ্ট নহ'ব আমাক মিনিষ্টাৰ চাহাব বা ADGPয়ে ল'বলৈ আহিছে তেতিয়া কৈ পেলাই চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰি তেতিয়াহে আমি আপোনালোকক জনাম দেই এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আপোনালোকৰ আছে লাইনত আছে আপোনাৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্ট লাইনত আছে অসম চৰকাৰো লাইনত আছে অসম চৰকাৰক ৰেচপেক্ট কৰি আছে আমি অসম চৰকাৰটোৱে চেণ্ট্ৰেল হৈ আছে ইতিমধ্যে চৰকাৰৰ লগত চিজফায়াৰ কণ্টিনিউ হৈ আছে আৰু লগতে আলোচনাৰ মেজলৈ আজি আত্মসমৰ্পণ কৰি আপোনালোকৰ সদস্যৰ আত্মসমৰ্পণ কৰি আপোনালোকে চৰকাৰৰ লগত আলোচনাৰ কাৰণে আগবাঢ়িছে কথা হ'ল আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিলে সংগঠনটোৰ মূলতে লক্ষ্যটো আমাৰ লগত আছে আমি ডিমাচা জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ খিলেঞ্জীয়া ভূমিপুত্ৰ আমালোকৰ সমস্যা বহুত আছে সমস্যাৰ কথাটো পাছত পাতিম আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আজি আমি TNLA সংগঠন শান্তি চুক্তিত আহিছোঁ কোনো চাৰেণ্ডাৰ চিজফায়াৰ এগ্ৰিমেণ্টৰ কাৰণে আহিছোঁ চিজফায়াৰ এগ্ৰিমেণ্ট হোৱাৰ পাছতে আমি এইটো ৰাইজৰ আমাৰ দাবী আছে পুনৰ আমাৰ হেৰাই যোৱা ৰাইজক আমি পুনৰ পাম বুলি আশা ৰাখিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও আমাক পাই ফোন কলত তেখেতেও এটা প্ৰতিশ্ৰুতি দিছে আমি ইউনিয়ন হোম মিনিষ্টাৰৰ লগতে একেলগে গৈ পেলাই এগ্ৰিমেণ্ট কৰিম তেখেতেও আমাক প্ৰতিশ্ৰুতি দিয়া আছে এনে মূল বিষয় কি হ'ব আপোনালোকৰ মূল বিষয়টো আমালোকৰ ধনচিৰিৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া যোৱা 4-5 দিন ধৰি ডিফু চৰকাৰী মহাবিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ অব্যাহত আছে 4 দিন ধৰিও আজিলৈকে কোনো প্ৰতিক্ৰিয়া নাই মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষা বিভাগৰ যোৱা 4-5 দিন ধৰি ডিফু চৰকাৰী মহাবিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ অব্যাহত আছে 4 দিন ধৰিও আজিলৈকে কোনো প্ৰতিক্ৰিয়া নাই মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষা বিভাগৰ মহাবিদ্যালয়খনত 100তকৈও অধিক যুৱক যুৱতীৰ নাম ভৰ্তি নোহোৱাক লৈ তীব্ৰ প্ৰতিবাদ কৰাৰ পাছতো গাৰ নোম এডালো লৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষৰ তাকেই লৈ ছাত্ৰসকলে কয় যে যেতিয়ালৈকে নাম ভৰ্তি বা ছাত্ৰ ছাত্ৰীৰ সমস্যা বা দাবী মানি নলয় তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া